চিটত পেণ্টটো ফাটি গ'ল তো ৰয়ে ইচ্ছা লাগিলে তো ধুনীয়া এনজয় একদম ধুনীয়া লাগিছে বাথৰুমত আমাৰ টিকেট একো নাই গুড মৰ্ণিং আজি আমি যাবলৈ ওলাইছোঁ দমন বিচলৈ তো অটো ল'লোঁ আমি তিনিজনে আজিও চেম ড্ৰেছ আমাৰ গোটেইকেইটাৰ তো আহি আছোঁ অটোত ট্ৰেইনত যাম বাই ট্ৰেইন শচীনৰ পৰা গুৱাহাটীলৈ ট্ৰেইন আছে তো ট্ৰেইনত যাম শচীন টু গুৱাহাটী ট্ৰেইন তাৰ পৰা যাম দমন বিচ তো দেখাই যাম কি পাৰোঁ কি নোৱাৰোঁ দমন মে হা কথা হ'ল মানে এই চিটত পেণ্টটো ফাটি গ'ল তো ই এতিয়া নতুন পেণ্ট এটা কিনি কিনে এই নতুন পেণ্টটো পিন্ধি ল'ব এতিয়া ৰাস্তা পাৰতে ইয়াৰ লেংথ মানে অকণমান ফাটি ফাটি গুৱাহাটী আয়া আমি আহিছিলোঁ শচীনত এটা কথা হ'ল মানে ট্ৰেইন গুচি গ'ল তো এতিয়া আমি আকৌ ৰিটাৰ্ণ লৈছোঁ চুৰাট নেক্সট চুৰাট যাম চুৰাটৰ পৰা ভাবি ট্ৰেইন ল'ম তো কি কৰিবা উপায় নাই এনে পইচাকেইটা গ'ল যাওঁতে গ'ল 30 তিনিটাৰ 90 টকা এতিয়া আকৌ 60 ল'বগৈ চুৰাটলৈ চুৰাটৰ পৰা ট্ৰেইন ল'ম ডাইৰেক্ট ভাবি আৰু মাজতে যে এইটো ঘৰ দেখিছে এইটো হ'ল বাছ ষ্টপেজ চ' ইয়াতে মানুহবিলাক আহে টিকেট ছিষ্টেম হয় তো ইয়াতে মানুহবিলাক উঠা নমা কৰে ফাইনেলি আহি পালোঁ চুৰাট ষ্টেচন আমি টিকেট লৈ ল'লোঁ চুৰাটৰ পৰা ভাবিলে তো টিকেটৰ 135 টকাকৈ লৈছে AC ডাব্বা তাৰমানে জেনেৰেলত নাই সেইকাৰণে AC ল'ব লগা হৈছে উপায় নাই এনেই আমাৰ ট্ৰেইনৰ পইচা ৰখাই আনি গৈছে অটো পইচা ৰখাই আনি গৈছে ইয়াৰ কাৰণে যত ভিতৰত ভাই কি দাম বাছত গ'লে মাত্ৰ 80 টকাত পায় এতিয়া আমি এটাৰ 130 টকা ল'ব ইয়াৰ যত ভিতৰত গাই এতিয়া বাছত উঠা নহয় বোলে আৰু এটা বস্তু ভাল লাগছে ইয়াতে আমাৰ অসমৰ এডভাৰটাইজ মাৰি আছে আছামৰ এডভাৰটাইজ মাৰি আছে সেইটো কাৰণে আমাৰ ভাল লাগছে ইয়াতে হেণ্ডিমেন নেকি এটা আহি পালোঁ ভেষ্টা ষ্টেচন কি ক'বা এতিয়া কি চাব যাম গা ধুবি নাই কালিতো আমি যাই পানী নাপালোঁ আমি ডমাছ বিচ গৈছিলোঁ তাতে এইটো পানী নাপালোঁ বম জ্বালা পাইছোঁ একদম আজি কিবা এটা আশা কৰি আছোঁ কি হয় নাজানো কিন্তু আজি ৰাতিপুৱা কিন্তু আমি লগ হৈছোঁ মানে ট্ৰেইন বিচাৰি বেলেগ এটা ষ্টেচনত যাই উঠি আকৌ ঘূৰি পেলাই আহিছোঁ পূৰা গুজৰাটত লোকেল ট্ৰেইনত ঘূৰি আছোঁ আমি লোকেল হৈ পূৰা ড্ৰেছ একে আমাক মানে মানুহে এনেকৈ ঘূৰি চাই কিবা বেলেগ ডিউটিত আছোঁ নেকি কিবা এনেকৈ ঘূৰি চাই জ্বালা একো নাই জ্বালা নাই এনে অলপ চলপ প্ৰব্লেম আহে সৰু সুৰা এইবিলাক মেনেজ কৰিব পাৰি চেঙেৰা চলি টেঙেৰা কথা চাই থাকোঁ বাৰু ট্ৰেইন আছে নেকি মোবাইলটো বাহিৰত নাপাবি পুৰাটো হাই আৰু পইচা নাই আচ্ছা মোবাইলটো বাহিৰত কি কৰিবি তাৰ চাবি কি কৰিছে বোলে নলি লৰ মাৰি এতিয়া বেয়া लोकल नसे क्या वही संदेश कैंप से दिसु लोकल तो ट्रेन में लोकल बंदा अच्छा नहीं खाई ना चलो भैया बाय बाय टाटा गुड बाय ये पी आई वापी तब भाभी कुछ बोलो हो जाएगा हम पागल नहीं है भैया हमारा दिमाग खराब ये आ गया मोरोली पे पहुंच गए हम लोग अभी तो जा रही है बनते रहिए हमारी वीडियो के साथ হ'ল আমৰ বাগান লেচুৰ বাগান তাৰপিছত এইটো কি ফল আছিল নামটো চিকু নামৰ ফল এবিধ আছে চিকু বুলি এটা ফল আছে গোটেই চিকুৰ গছ আমৰ গছ লেচুৰ গছ দেখিবলৈ পাইছোঁ গোটেই বাগান মানে ইয়াতে তো এইটো আমি চুৰাটটো আমি ভাবি যাই থকা ৰাস্তাত দেখিবলৈ পাইছোঁ ট্ৰেইনত যাই থাকোঁতে আৰু ইয়াতে এইবিলাক ফ্লাইঅভাৰবিলাক বিৰাট ডাঙৰ ফ্লাইঅভাৰ মানে বহুত আছে বনাই আছে এইবিলাক এতিয়াও আঙাচিকান নি পেলাই বেচিব আঙাচিকান নি বেচিব বৰা পৰা লৈ ল'লোঁ তো এইটো খাই পোৱা নাই আগতে মানে সেইকাৰণে খাই চাওঁ চফা চাওঁ আৰু স্পিন চাওঁ বম স্পিন
থাকাটো মই চেক কৰিব লাগি নামিলোঁ পাম ঠিকে আছে দে এইটো চিকু ফল এইটো খাই চাম এবাৰ এইটো টেষ্ট কৰিম নেক্সট আমি থবা চবা নাগে নেকি এইটো বোলে চিকু ফল এইটো আলুৱান মাল পইচাটো দিলেও খাৱাটো পিছত বাকলিটো খাই নাখায় হা প্ৰথম খাইছোঁ না বস্তুটো কম এটা কওঁ বাৰু বাকলিটো গুচি লৈছোঁ আৰু এইটো এনেকুৱা গুটি আছে ক'লে ক'লে গুটি মজা লাগে এইটো বস্তুটো মিঠা মিঠা অলপ বালিয়া বালিয়াও লাগে তো বাবু এইটো কিবা জমিন লৈ লৈছে জমিন নে কিনা কৈছে না জামুন জামুন তই বাবু জামুন লৈছে এইটো টেষ্ট কৰি চাম এতিয়া কেনে তই খাই চাওঁ প্ৰথম বিহলি তই মোৰ খাই পেলাই আগতে জামুন খাই চাম আমি আৰু এটা বস্তু আছে এনেকুৱা ডাঙৰ চব্জি হৈ যাব তো আমি যে জামুন খাইছিলোঁ এতিয়া খাই মানে টেষ্টটো গম পাইছোঁ মনত পৰছে বস্তুটো গুৰকি জাম যে আছে আমাৰ তাত চেম টু চেম গুৰকি জামুন নিচিনা আছে পাই গ'লোঁ ৱাপি তো ইয়াতে ট্ৰেইনৰ পৰা নামি দিলোঁ বাকী দেখুৱাই যাম কি পাৰি অটো লৈ ল'লোঁ এতিয়া আমি যাই আছোঁ স্বপ্না বাৰ এণ্ড ৰেষ্টুৰেণ্ট তো তাতে কিবা কিবি খাম তো খাই কি একদম অকলা বকি নালাগে ভিডিঅ' বনাই থাকিলে ইয়াত থাকি বেছি এডিটিং কৰিব লাগিব এটা ভিডিঅ' শান্তিত বনাব নালাগে ই নহয় এনেকুৱা বেয়া কথা মামৰি নালাগে মই ডাইৰেক্ট দি দিম কিন্তু তাত গৈ দেখাই আছোঁ বাকীখিনি আমি যাই আছোঁ দমন বিচৰ ফালে তো সোমনাথ হৈ পেলাই যাব লাগিব তো গৈ থাকোঁ বাৰু তোমাক স্বপ্না বাৰ এণ্ড ৰেষ্টুৰেণ্টত তোমাক কিবা এটা খাম কি যোৰা চলো এতিয়া এই উৰাব আনা পাইছিলোঁ একেবাৰে স্পীড ব্ৰেকাৰ উৰি যাব নালাগে ৰেচ একেষাৰ কৈ দিছে যিখিনি আছে সেইখিনি ভয় লাগি থাকে ভাই ইয়াতে যি গাড়ী চলাই আমাৰ গুৱাহাটী ইয়াতকৈ আৰু ওপৰত তামাম তো ৰুটি মাংস লৈ ল'লোঁ ধুনীয়াকৈ তো চালাড দি দিছে তাৰপাছতে এইটো ৰুটি আৰু মাংস লৈ লৈছোঁ এনেকৈ তিনিওজনে আৰু অটো সলাই ল'লোঁ নেক্সট আমাৰ ইয়াৰ পৰা দমন বিচলৈ तो इधर का रास्ता देखो बहुत अच्छा है वो बोल ना वीडियो में बोल सपना बार एंड रेस्टोरेंट ओके আৰু খাম আগৰ পৰা যায় ই অলপ পগলা হৈ আছে মই এনেও পগলা অলপ সাগৰ চাম আৰু সাগৰৰ পানী বিলাক অলপ চাম আগৰ কেনেকুৱা হয় সাগৰৰ পানীবিলাক অলপ চাব বোলে কিবা পানীবিলাক অলপ চাব বেছি নাচাব বোলে সাগৰৰ পাৰত সাগৰৰ পানী এইটো কিমান চাব কিমান মানে গম নাপায় গাড়ী হোৱা কি গাড়ীটো এইটো কি আৰু এইটোৱে সম্পত্তি আগে আমাৰ সম্পত্তি হয় গাড়ী আৰু আমাৰ তোমাৰ নিশ্চয় আছে নেকি বৰ দিয়া বস্তু আৰু আহি পালোঁ এয়া দমন বিচ মই বেক কেমেৰাৰ পিছত বাকীখিনি দেখাই আছোঁ অটোৰ পৰা নামিলোঁ তো সাগৰৰ বিচত আহি গ'লোঁ ধুনীয়া বহুত মানুহ আছে বহুত মানুহ দমন বিচ এয়া ধুনীয়া চিনাৰী এটা হৈ আছে তো মই আপোনালোকক দেখাই আছোঁ আৰু সাগৰৰ পুৰা পাৰত তো একদম এনেকুৱা ধুনীয়া আমি এটা সাগৰৰ অকণমান থাকিবৰ কাৰণে যিমানখিনি পাৰোঁ নৰ্মেলি আমি যাই আছোঁ আমি অকণমান সাগৰৰ অকণমান থাকি যাওঁ তো চশমাটো মই পেলাই দিছোঁ পাৰত ভিডিঅ' কল মাৰি আছে ই আৰু বাবু গা ধুই আছে মই লগতে গা ধুই আছোঁ একদম পুৰা জিকি বুঢ়ী একো নাই মোবাইলটো হাতত ভিডিঅ' কৰিছোঁ নিমখ পানী চব একদম তামাম একদম চালিয়া এক পৰিৱেশ পানী পুৰা আহিয়ে আছে আৰু আমি বেলি মাৰ যোৱা দৃশ্যটো আমি চাই কিনে যাম সেইটো আমি নিৰ্দেশ লৈ আহিছোঁ দেৰিকৈ যাম বেলি মাৰ যোৱা দৃশ্যটো আমি চাই পেলাই যাম আৰু এইটো সময়ত আমাৰ তাতে হয়তো সন্ধিয়া হৈছে সন্ধিয়াৰ চাহ খাই আছে হয়তো মানুহে টাইমটো সম্পূৰ্ণ বেলেগ তাতে অলপ দেৰিকৈ সন্ধিয়া হয় তো আমাৰ তাতে অলপ সোনকালে হয় সেইটোৱে পৰিৱেশটো তো তাতে স্পীড বোট আছে আমি স্পীড বোটত উঠা নাই বহুত পইচা লয় সেইকাৰণে আমি উঠা নাই যিখিনি বাৰু এইখিনি দেখুৱাইছোঁ It's so dark out here in space. And it's been so long since I've seen a face. So ধুনীয়া এনজয় My eyes একদম are ধুনীয়া লাগিছে হাত তুলি দিছোঁ তাৰপাছত মানে চশমাটো উঠি যোৱাৰ চান্স আছে সেইকাৰণে চশমাটো থৈ যাওঁ একবাৰ গৈছিলে চশমা গৈছিল চশমা চিটটো তাক দিলোঁ feel like I'm Okay. going insane. সেইকাৰণে চকুৰ Me, is anyone
পানীটো কিন্তু বম নিমখ আমি আহোঁতে নাওকেইখন মানে পাৰত বান্ধা আছিল এতিয়া পানী পুৰা আহি আছে আমি এতিয়া বহি আছিলোঁ এনেকুৱা জেগাত আমি যেতিয়া বহি আছিলোঁ পুৰা পানী আহি আছে আৰু গধূলিলৈ আৰু আহিব তো দেখাব চেষ্টা কৰিম যিমান পাৰোঁ সিমান পুৰা জোখত আছোঁ ভৰি তলত কিনে কাটি উপায় নাই এইটো উপায় নাই কাটিবি সাগৰ হয় এয়া সাগৰ হয় আৰু পানীটো কিন্তু পুৰা নিমখ মুখত তাৰমানে যিবিলাক সোমাইছে সাঁতোৰোতে পুৰা নিমখ পানী মোক নিবিচাৰি গা দিছোঁ Calling out Mayday. পুৰা ভাগৰ লাগি গৈছে বহুত সাঁতুৰিলোঁ বহুত দেহা মৰি গৈছে চকু তকু লাল কৰিছে দেহা গোটাই পিছাল নাই যি হৈছে যোৱা বছৰ মূৰত নাই সাপত সম্পূৰ্ণ কৰিছোঁ নাই লৈছোঁ আৰু কাটা শিল ভাল লাগিছে কিন্তু সাপত বহুত কাটা শিল তো আমি গা ধুই ল'লোঁ ধুনীয়াকৈ তো বাবু আৰু মই ড্ৰেছ চেঞ্জ ভিডিঅ' কলিঙত ব্যস্ত মই এতিয়া ব্যস্ত তো এই সাগৰৰ পাৰত আৰু সাগৰৰ পাৰত বাকী দেখুৱাই চকী হৈ আছে পৰিৱেশ সেইকাৰণে মানুহ আছে ইয়াৰ পৰা এতিয়া ওলাই দিম ধুনীয়াকৈ সন্ধিয়া হৈ গ'ল ইয়াত ওলাই দিম ইয়াৰ পৰা আৰু আহি থাকোঁতে এনেকৈ ৰাস্তাত এখন গুজৰাটী বিয়া দেখিলোঁ তো বঢ়িয়া লাগিছে পৰিৱেশটো ঘৰত দৰা কইনা যাই চাগে ইয়াতে এনেকুৱা বিয়াৰ পৰিৱেশ এইটো ইয়াতে পুৰা অটো চলে ওলা উবেৰ নচলে তো আমাক বাৰেৰে লৈ আহিছে পুৰা ভাবি ষ্টেচনলৈ এটা তাৰমানে এনেকুৱা মাৰ্কেট তাৰমানে আমাৰ য'ত ফেঞ্চি বজাৰ যেনেকুৱা মাৰ্কেট এনেকুৱা ইয়াতে জাগাই মাৰ্কেট আৰু ফ্লাইঅভাৰ এনেকুৱা ফ্লাইঅভাৰ আছে ইয়াত পুৰা জাগাই ফ্লাইঅভাৰ ये भैया ने हमको छोड़ा है वापी स्टेशन तक तो बहुत मजा आया वापी ষ্টেচন পहुঁচ গया টিকেট কৰিবৰ কাৰণে वापीৰ পৰা আমাৰ চুৰাট যাব লাগিব এতিয়া তাৰমানে আমাৰ লগৰ ৰুমটোৰ ঘৰ তাৰমানে চুৰাটত তো এতিয়া 9:06 হৈছে শুনাইছোঁ আমি वापीৰ পৰা চুৰাট যাই আছোঁ নেক্সট ষ্টেচন চুৰাট হ'ব এটা ডাঙৰ কথা হৈছে এতিয়া আমি টিকেট ল'ব নহ'ল তো वापीৰ পৰা চুৰাটলৈ বাথৰুমত সোমাই লৈছোঁ এতিয়া পুৰা টাইমত আহি গৈছে টিকেট তাত চান্সে নাপালোঁ 2:10 বজাত আৰু ট্ৰেইন নাই ৰাতিপুৱা নেক্সট ট্ৰেইন আছে এইটো বাথৰুমত পুৰা মনে সোমাই লৈছোঁ টিকেট ল'ব মানে নাই চিঠিয়ে পালে কিবা এটা মেনেজ কৰিম আৰু অকণমান দূৰ বেছি দূৰ নহয় অকণ বিনা টিকেটত আহি আছোঁ তো আৰু বেছি কিছু মই বিন্দেজ আছোঁ অকণমান পুৰা জ'চ লৈ পেলাই ওলাই আহিছোঁ মানে চব মানুহ এইবিলাক যিবিলাক মানুহ আছে সেইবিলাক চব বিনা টিকেটত আহিছে আৰু চিত্ৰ ভাইও একেবাৰে দ'চ বনাই লৈছে পকতিয়াত আহিছোঁ আৰু আমি নামিলোঁ বাবু পেচেঞ্জাৰ পোৱা নাই আমি ভাড়া বিচাৰি আছোঁ এটা লগত দুটা পেচেঞ্জাৰ পাইছোঁ কিবা বাবুকা আৰু চিত্ৰকা আৰু এতিয়া বিচাৰি আছোঁ এই বেষ্টাৰ্ণ গুজৰাটত আহি অটো চলাইছোঁ উপায় নাই ড্ৰাইভাৰ নাই অটোখন মোক গোটাই দি থৈ গৈছে ল'ৰা এটাই চেঙৰা ড্ৰাইভাৰ উপায় নাই কি চেঙৰা যদি বেঙেৰা কথা এনেকুৱা হৈছে মই এখন লৈ পেলাই যাব দিছোঁ এতিয়া লৈ যাওঁ মই এটা লৈ যাবা অকণমান নোৱাৰোঁ গাড়ীবিলাক পকলা চলো ইয়াতে সেইটো কাৰণে মই সাহস নোৱাৰোঁ এতিয়া অটোৱালাই নাই এতিয়া গাড়ীত ঘূৰি বহি আছোঁ কোনচা এই জেগা অকণমান বহি আছোঁ কাষ্টমাৰ আহি সুধি আছে বাৰে বুলি কি ক'ম আৰু উপায় নাই এনেকুৱাই হৈছে কথাটো ঘূৰি চাই আছে মই অসমীয়াত কিবা কিবি বকি আছোঁ পুৰা কাষ্টমাৰে আহি মোক ঘূৰি চাই আছে এনেকুৱা হৈছে কথাটো বেয়া জমনি হ'ল মাজতে আমি অসমীয়াত কিবা কিবি বকি আছিলোঁ ডিব্ৰুগড়ৰ মানুহ এটা পটকে চুৰাটত লগ পালোঁ কি কৈছে মই অসমীয়াত একো বুজি নাপায় এই বেষ্টাৰ্ণ কিবা কিবি এইবিলাক ভাবি আছোঁ অটোৱালা নাই কিবা কিবি এইবিলাক বকি থাকোঁতে তাৰপাছত কি কৈছে ভাই ক'ৰ পৰা আহিছে তই বুলি কৈছিল তাৰপিছত মই ক'লো গুৱাহাটী আছাম তাৰপাছত কি কৈছে কি বুলি কৈছে হ'লে মই ডিব্ৰুগড়ৰ পৰা দে বুলি কৈছে বেয়া জমনি হ'ল বেয়া হাঁহিলোঁ আমি তাৰমানে হাঁহি ফালি দিছিলোঁ তাৰমানে চুৰাট ষ্টেচনত বম জমনি 11টা হৈছিল ইয়াতে মানে অলপ সন্ধিয়া হ'লে দেৰি হয় না 7-8টা বাজে তো সেইকাৰণে আমি গম নাপাওঁ 11টা বজাত মানে আমাৰ তাতে 9টা বজাত তেনেকুৱা সময় ইয়াতে 11টা বজাত তেনেকুৱা সময় তো মানুহবিলাক এতিয়া ঘৰলৈ যাবহে লৈছে তেনেকুৱা আহি পালোঁ এয়া CNG তো গুজৰাটত নাইট ভিউ এইটোৱে
পলিউশ্যন চাৰিওফালে মানে ফেক্টৰী পুৰা ধোঁৱা হৈ আছে। আৰু আহি ৰুম পালোঁ তো ডাইৰেক্ট একদম ভাতৰ কাঁহীত তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাকী যদি ক'ত ফুৰিব যাওঁ নেক্সট ভিডিঅ' পাব তো এইটো ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ। থেংক ইউ বাই বাই।